জগত কথা পরাজয় কেবল পরাজয় বারে বারে
পরাজয়ের স্থান। কতবার চেষ্টা করিল বান্ধবকে পরাজিত করিব, কিন্তু কিন্তু সিহঁতক পৰাজিত কৰিব নোৱাৰিল। এতিয়া বাবা সিহঁতক কিদৰে পৰাজিত কৰিব পাৰিম? ময়ো তাকে ভাবিছো। এটি পুতি কৰি শত কৌৰৱ শেষ হৈ গ'ল। এতিয়া মাত্ৰ এমুঠিমান সৈন্যই পাণ্ডৱক বিনাশ কৰিব পাৰিব। চলে বলে চলে এই দুধ কলিয়া কৃষ্ণটো বস করে পাইলে আমার সকল চেষ্টা সফল হবে না। নাই প্রয়োজন, যুদ্ধ ক্ষেত্রে তো বস কৰিব লাগে মামা। মহারাজ ভাবিবার মহান প্রয়োজন। অতি শীঘ্রে সুন্দরভাবে অগ্রসর। ঠিক কইছা কি কথার্য, ঠিকই কইছা। ঠিক ভাবি ভবিষ্যৎ যে লেখা আছে সেয়া বলছে হবে। চিন্তা করার কোনো প্রয়োজন নাই। বুঝিস মামা, চিন্তারে নাই প্রয়োজন। সভা কথা কল আজিলৈ সভা ইমানতে ভক্ত করিল। বলা সকলোটিয়ে সন্দেহে বিশ্বাস করিল। তুমি হতার জীবিত হতার চেষ্টা আর মই প্রেতাত্মার পুলিশ। আর বেশি পর নাই, আর বেশি পর নাই। দিগন্ত পাহাড়ি লোহে লোহে জিতলি চলে উঠছে। একই চুটি করে পতঙ্গ যাচ্ছে। কার হাইত নাই তা নিবারণ করার, কার হাইত নাই তা নির্বাচিত করার।
আর বেশি পর নয়, দিগন্ত পাহাড়ি লোহে লোহে জিতভারি চলে উঠছে। একই প্রতি করে পতঙ্গ জবাব দিছে। কার হাইত্য নাই তা নিবারণ করার, কার হাইত্য নাই তা নীল পথ করার। নাই মামা, দৃষ্ট দুটা সিহঁত আগত কৰাই দিছ। তুমি সুন্দৰ মিছা কথা কব জনা হৈছিল। মিছা নহয় মামা, ভাগ্য। কি তুল্য সহ্য হতো পুরো পরাজিত। কি শুনিল হইল, কি হইল, কি শুনা হইল। বেজাৰ কি হব কি বেজাৰ কৰাৰ কথা পইচা হইল। ভাগি ধৰিছে চকুৰ আগত আজি অন্ধকাৰ দেখিছো। কি শুনাই কি শুনাহি। ধৈৰ্য নহয় মামা, তুমি অধৈৰ্য হলে কোনে সান্তনা দিব। পইচা হইল মই অধৈৰ্য নাছিল। এতিয়াও সময় আছে, এতিয়াও আমার শক্তি সামর্থ্য আছে। মই এতিয়া বুজিব পাৰিছো হইল ইয়াৰ ভিতৰত কথা আছে। বাঢ়ি যাওক, এইবাৰ তুমি সেনাপতি হব লাগিব হইল। তুমি পাণ্ডৱক মৰমৰ তুমি হইল, তুমি পাৰিবা।
এই দিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জনতাক মাৰো মামা। কিন্তু নাই ফেলল কোনো কিন্তু নাই তুমি সেনাপতি খবর লাগিব কারো বিশ্বাস নাই হইল কারো বিশ্বাস নাই দুর্যোধনের মান রক্ষা করিব লাগিব কোনখিনি একদম কৰিম মামা। দিনে আৰু নকৰো সেনাপতি শুনা মামা। এই পঞ্চ পাণ্ডৱ নাম এই পৃথিৱীৰ পৰা লুপ্ত কৰি ৰমিং লাগে এইটো মোৰ নেলাগে নহয় বৈ তুমি পাৰিবা ৰমিং লাগি গ'ল মই ইয়াত নহয় ৰমিং লাগে কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি তুমি সেইভাবে কোনো চিন্তা হইল কোনো চিন্তা নাই বলা বলক মামা। মূর্খ বলা রাখে ভাল আছিল জনপতি বিষম চিন্তাই মস্তিষ্ক উদ্ভূত সদায়ে শান্তি। এইকাৰণে শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম পাতে গণতে পাতে কথা তেন্তে আত্মীয় স্বজন বিনাশ কৰি লাভ কি জনপতি একো লাভ নাই। তেন্তে কুৰুক্ষেত্ৰৰ ৰণ ইমানতেই সামৰণি পৰৰ কিয় কিয় জনপতি কিয় ইয়াত ধৰ্মৰ কথা কি আছে জনপতি ই এটা হত্যা বংশতা এটা বিৰাট ডাঙৰ ধ্বংস বিৰাট ধ্বংসৰী প্ৰয়োজন হৈছে সঁচা। পৃথিৱী ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ পিতামহক হত্যা কৰা গুৰুক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা কি ধৰ্ম জনপতি ৰহস্য ৰাজসভা অধিক ব্যৱস্থা কৰা সপ্তমুখীয়ে ভাৰতক নৃশংসভাৱে ভাগ কৰা উত্তেজিত নকৰিবা আৰু উত্তেজনা নহয় অৰ্জুন, চিৰলক্ষ্যভূৰ প্ৰতিজ্ঞা প্ৰমাণ। শান্ত হোৱা ৰাঙলী কৰিছো পিতামহ ভীষ্মৰ তেজেৰে ৰাঙলী কৰিছো শিক্ষাদাতা গুৰুৰ তেজেৰে আৰু কিয় দাদা ভাবিব দিয়া অৰ্জুন। ভাবিছোৱা এশটা ভাতৃৰ বাকী আছে মাথো দুটি সেই ভাতৃৰ সুনিতত ৰাজ সিংহাসন আত্মীয় শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় দুবোৰ ভাৰতত কিয় হেৰ চিৰকাল পৰকাল বংশ শেষ কৰি বৰ মিছা নহয় নিকুণৰ। ভাই ককাইতকৈ ৰাজ্য ৰাষ্ট্ৰত ডাঙৰ নহয়, যদিও নহয় তদুপৰি কিন্তু সেই ভাই ককাই অচিনাকি উপযুক্ত ধৰ্ম প্ৰজা চিকাই অংগভেদ দান কৰিব পাৰে। কিন্তু পাণ্ডৱৰ নামত কৰে উন্মাদ নকৰিবা কৃষ্ণ। উন্মাদ কৰে নাই নিকুণৰ, ইয়াত কি দেখা যায় কিন্তু
প্ৰতিজ্ঞা এইটো এতিয়াও বাকী লিখিছে সত্যৰ প্ৰতিজ্ঞা Astonish roaming বিকুদৰৰ প্ৰতিজ্ঞা space. গান্ধীধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী গুৰু সভাত গুৰু দেখুওৱা দুৰ্যোধনৰ দেশ Switch off কৰি দিম বা। অঁ পালচাৰী আজিও দুখাখন আৰু দানক্ষেত্ৰ আজিও জুবিকৈ ধৰাৰ মঞ্চ সখা অৰ্জুন যুক্তি তৰ্ক ধৰ্ম জগ্ৰহতলে প্ৰতিজ্ঞা পালন মোৰ জীৱনত জীৱন ৰহস্যময় শূন্য অভাৱী কি কৈছে মই একো বুজিব পৰা নাই আপুনি আপুনি চঞ্চল হৈছে কিয় চঞ্চল নকৰোৱে ধীৰ স্থিৰ আজি মই অচলত জানা কোন মই জানো জানো আপুনি মোৰ বলো মোৰ স্বামী
আৰু জানিব নাই প্ৰয়োজন শুনা পদ্মা সুত পুত্ৰ মই জানো প্ৰিয়তম নাজানো প্ৰিয়ে সুত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ উপহাস নকৰিব প্ৰভু উপহাস ৰহি পদ্মা মাতা আহি যমুনাৰ তীৰত নিজ মুখে কৈ গ'ল আজিৰ প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয় দয়াময় তোমাৰ অনন্ত লীলা অপাৰ কৰোণা করুণা করুণা নহয় দিয়ে কি যে প্ৰতাৰণা নহলে ব্যৰ্থ কৰি জীৱনৰ চূড়ান কৰিব শিল পাতি লৈ লৈ দেখি অভিশাপ অন্তিমৰ জগন্ত পৰাৰ আগতে জানিলোহেঁতেন কিয় পদ্মা ৰাজৰাজেশ্বৰী কুন্তি মাতৃভূমিবোৰ স্বাৰ্থপৰ সমগ্ৰ পৃথিৱীৰ মানুহ স্বাৰ্থপৰ কলঙ্ক কালিবা কালি কৰি খবৰে পৰা কহিল যাতনা কত কত অপমান কোনা পদ্মা তেতিয়া তুলনি নেখান্দিলে প্ৰাণ কুলুদ্ধৱ বুলি আচাৰ্য দুৰ্দয় অস্ত ধ্ৰুপদীৰ স্বয়ম্বৰৰ দিনা হীন বুলি নহলে ব্যৰ্থ কৰি জীৱনৰ চূড়ান কৰিব শিল পাতি লৈ লৈ দেখি অভিশাপ অন্তিমৰ জগন্ত পৰাৰ আগতে জানিলোহেঁতেন কিয় পদ্মা ৰাজৰাজেশ্বৰী কুন্তি মাতৃভূমিবোৰ স্বাৰ্থপৰ সমগ্ৰ পৃথিৱীৰ মানুহ স্বাৰ্থপৰ কলঙ্ক কালিবা কালি কৰি খবৰে পৰা কহিল যাতনা কত কত অপমান কোনা পদ্মা তেতিয়া তুলনি নেখান্দিলে প্ৰাণ কুলুদ্ধৱ বুলি আচাৰ্য দুৰ্দয় অস্ত ধ্ৰুপদীৰ স্বয়ম্বৰৰ দিনা হীন বুলি নিজ বুলি ৰূপত পলাই কৰিছিলে কত অপমান নকৰো বুলি পৰম দান পদ্মা তেতিয়া জননী নেকান্দিলে প্ৰাণ আৰু আজি অতীতৰ নিখৰ নিবাৰু নুশুনাব প্ৰভু নোৱাৰো বুজিব কোমলে আজি ৰহস্যৰ বাবে পদ্মা মোৰ জীৱন ৰহস্য কৰি আছিল ৰহস্য
শুনা কুমাৰী আছিল মোৰ জননী যেতিয়া আদিত্যৰ তেজত দেখা পালে তেতিয়াই কৰ্ণৱ কুমাৰ কলংকৰ ডেকা ধৰি নিকাহ কৰাৰ উপায় আছিল মাথো নিঃসহায় নিৰ্দোষী শিশুক ধ্যান কৰি মাতি পিতলা অকাতৰে অম্লান বদনেত্ৰীহে নদীৰ নিদিব পদ্মা নহলে নাথাকে নাৰীৰ ভনীৰ মহিমা শান্ত হোৱা পদ্মা শান্ত হোৱা তথাপি জননী মোৰ আৰাধ্য জননী নালাগে নালাগে ৰাজত্ব মুখ নালাগে ব্যস্ততা উত আখ্যাই জীৱনৰ শ্ৰেষ্ঠ পথবোৰ বান্ধৱ মোৰ নিজ অৱতাৰ জননী কুন্তি তথাপি বিফল নহ'ব প্ৰিয়ে যৱনৰ পণ ভাষা মোৰ ভ্ৰাতা মোৰ মহাৰাজ বুলি সম্বোধন নকৰিবলৈ তোমাক অনেকবাৰ কৈ আহিছোঁ তথাপিও তুমি মোক মহাৰাজ বুলি সম্বোধন কৰিছা তাৰ দৃষ্টিশক্তি নাই পৰক আশ্ৰয় কৰি খুপি খুপি জীৱনৰ বাটত অগ্ৰসৰ হ'ব লাগে সেইজনক মহাৰাজ বোলা কোনো যুক্তি নাই গান্ধাৰী কোনো যুক্তি নাই ৰাজ সিংহাসনত বহিলেও ৰজা নহওঁ গান্ধাৰী ৰাজদণ্ড হাতত থাকিলেও শাসনৰ ক্ষমতা মোৰ হাতত নাই আচলতে মই সবকে কৈছোঁ পাতটো ল'লে মানে পাতটোৱে কি বুজাইছে সেইটো বুজি ল'ব লাগিব আমি ভাওনা নকৰিলেও বুজি পাই যাওঁ খালি এনেকুৱা এক্টিংবোৰ কেনেকৈ হ'ব লাগে কোনটোত ক'ত খায় সেইখিনি জানো
অভিমানী হলেও মোৰ পুত্ৰ বিবেচক নহয়। আপুনি তেওঁৰ পিতৃ, তাৰ পিতৃ জন্মদাতা। সি আপোনাৰ কথা নিশ্চয় শুনিব। আৰু তুমিও তাৰ মাতা গান্ধাৰী। পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, মাতাৰ কথাও নুশুনি নাথাকে গান্ধাৰী, নুশুনি নাথাকে। মই কিমান চেষ্টা কৰিলো, কিমান বুজালো, কিমান অনুনয় বিনয় কৰিলো, সকলো মিছা হ'ল মহাৰাজ। আৰু কি মই বুজোৱা নাই? কতদিন কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে ৰাত হাত ফুৰাই কিমান বুজালো। তই যুদ্ধ নকৰিবি, মণ্ডপটোৰ বৰ নহয়। সি মুখ সামুৰাই গুচি গ'ল, মোৰ কথা নাৰাখিলে গান্ধাৰী, মোৰ কথা নাৰাখিলে। নহয় মহাৰাজ, এইখিনি কথা কি বিশ্বাস নহয় প্ৰকাশ কৰি দিব লাগে। পুত্ৰ বাধ্য আৰু আজি দেখিছো তুমি ধৃতৰাষ্ট্ৰক বন্ধ বুলি মোক বিশ্বাস নকৰিবলৈ শিকিছা। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰৰ বেছিকৈ ঘূৰিলে পাৰি পৰৱৰ্তীতা আপুনি একেডোখৰতে হেৰি কৰি থাকিব লাগে। এইটো অকণমান দেখাব লাগে, সেইফালে যাব নালাগে। একদম যেনে হিচাপতে ঘূৰি ফুৰিছে। অকাল মৃত্যু দেখিও যাৰ বুকু গৰ্ভত ধাৰণ কৰা দেৱশিশু, গৰ্ভৰ ভিতৰতে মুদ্ৰাৰে মৰিয়াই মাংসপুঞ্জত পৰিণত কৰিছিল। সেইদিনাই জড়িত হৈছিল আমি। আজি আৰু অশ্ৰু পুতিবলৈ নাই। অশ্ৰু নদী বৈ শেষ হৈ গ'ল। বুকুৰ চেনেহ নিজৰা শুকাই হীৰৰ তলি ওলাই পৰিল গান্ধাৰী, হীৰৰ তলি ওলাই পৰিল। সেইখিনি কথা একদম মোক বোলে মাটি দেখাইছিলা, তোমায় প্ৰিয় মতালা। আই তোমায় কৈছিল নামাতা কিয়? তেন্তে কোৱা, কুৰুক্ষেত্ৰ
ক্ষেত্ৰৰ পৰা তোমাৰ আদেশত লৈ আহিছো আই। তই শুনিবি কোনদিনা তোমাৰ অবাধ্য হৈছো আই। তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ। আই মোৰ সকলো গ'ল। মাত্ৰ তই আৰু তোৰ জীৱন আছে। এ জননী পৰিহাৰ কৰিলে হ'ব মৃত্যু পুৰীৰ পৰা ভাবিবলৈ ঘূৰিবই মৃত পৰিহাৰ কৰিলে হ'ব পাৰিম নে বচিব কপালৰ ৰেখা বিধাতাই দুৱাৰে মুখে বিধিৰ বিধান সেই বুলি আপোন ঘৰত চলিলে জিন্দিখন অগলি আৰু তাক জ্বলিব নিদিবি বাচ্চা। এই অগ্নি জনক জননী যদি কষ্ট হইব